হেল্ল' এভৰিৱান, আজিৰ দিনটো ৰাশিফলখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ। যদি আপোনালোকে সদায় ডেইলি ৰাশিফল জানিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। লাইক কৰিলে আমাৰ নিশ্চয় ভাল লাগে আৰু ভিডিঅ'টো যিমান বন্ধুবৰ্গলৈ আছে ৰাশিখিনি জানিবলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব। আজি ফাৰ্ষ্ট ৰাশিফলটো মই মেঘ ৰাশিৰ পৰা ষ্টাৰ্ট কৰিম। মেঘ ৰাশিৰ ৰাশিফলখিনি আপোনালোকে যিবিলাকৰ ৰাশি মেঘ হয় শুনি যাব। কোনোবা ঘনিষ্ঠ বা বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। পৰিয়ালৰ আৰু সন্তানৰ লগত অবিবাহিত কৰা সময়ত আপোনাৰ শক্তি পুনৰ জীৱিত কৰি তুলিব। দিনটোৰ বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ বেলেগক দিয়ক। তেতিয়ালৈকে কোনো পৰিস্থিতি নিদিব যেতিয়ালৈকে আপুনি এই বিষয়ে জানে যে আপুনি কোনো উপকাৰ কৰিব নোৱাৰে, সেইটো কাম সম্পূৰ্ণ কৰিব। যেতিয়াই আপোনাৰ অনুভৱ হয় আপোনাৰ হাতত আপোনাৰ পৰিয়াল বন্ধুবৰ্গক দিবলৈ সময়ৰ অভাৱ, তেতিয়ালৈ আপোনাৰ মন বেয়া হৈ যায়। আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আৰু মেঘ ৰাশিৰ শুভ নম্বৰ হৈছে 7 আৰু শুভ ৰং হৈছে মাখন আৰু বগা। আৰু শুভ এইখিনি মেঘ ৰাশিৰ আছিলে। এইবাৰ মই ক'ব ওলাইছোঁ বৃষ ৰাশিৰ। বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আপুনি যেতিয়ালৈকে আত্মীয়ৰ পইচা ধাৰলৈ লৈছিলে, এই ঋণত তেখেতসকলে কিবা প্ৰকাৰে হ'লে ঘূৰাই ল'বলগীয়া হ'ব পাৰে। আপোনাৰ নিজস্ব জীৱনৰ বহুত ভাল পৰামৰ্শ আপোনাৰ বন্ধুবৰ্গই আগবঢ়াব পাৰে। প্ৰেম বিষয়ত সকলো ওপৰত চাপৰ সৃষ্টি নকৰিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰ বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতে লাগতিয়াল উপদেশ লাভ কৰিব। এতিয়া আহিছোঁ মই মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকা আপুনি যদি বহুত বেছি মানসিক অশান্তি পাই থাকে তেনেহ'লে শিশুসকলৰ লগত সময় অতিবাহিত কৰক। সিহঁতৰ সময় ভৰা আলিংগনে হাঁহিয়ে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা কৰিব পাৰে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ আজি ভাল দিন। আজিৰ সময়ত নিজৰ সময় উলিয়াই বহুত কঠিন, তথাপিও এনেকুৱা দিন যেতিয়া আপোনাৰ নিজৰ বাবে সময় থাকিব, যেতিয়া আপুনি নিজৰ সংগীৰ পৰা মৰম স্নেহ আশা কৰিব দিনা। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূমপান অভ্যাস এৰাই চলক। আপুনি যদি ঘৰৰ বাহিৰত পঢ়ি থকা বা চাকৰি কৰিছে তেনেহ'লে মানুহৰ দূৰত থাকক, যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ বেলেগ, সেয়েহে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপোনাৰ নিজৰ সময় উলিয়াই নিজৰ অফিচত কথাই আপোনাক চিন্তা কৰি থাকিব। এই সময়ত আপুনি জীৱন বৈবাহিক সম্পৰ্কৰ অতি দুখৰ তথা আনন্দ প্ৰদান কৰিব। শুভ ৰং হৈছে 4 আৰু শুভ সংখ্যা 4। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাই বাহিৰত তথা দোকানসমূহ খাদ্য গ্ৰহণ কৰে যেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান প্ৰয়োজন কৰক। বাহিৰত খাদ্য একেবাৰেই নাখাব। যিসকলে ঘৰৰ বাহিৰত সেইসকলে সোনকালে নিজৰ কাম শেষ কৰি পাৰ্কত নাইবা অত্যন্ত ঠাইত অতিবাহিত কৰিব পছন্দ কৰক। এই জীৱনত বৈবাহিক সুখ প্ৰদান কৰিব। আজি আপুনি একেবাৰে সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপোনাৰ শুভ নম্বৰ হৈছে 7 আৰু শুভ ৰং মাখন আৰু বগা। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে
গ্ৰহ নক্ষত্ৰৰ স্থিতি আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব। প্ৰেম প্ৰীতি আৰু নিজৰ মাজত সম্পৰ্কীয় আত্মীয়তা বৃদ্ধি হ'ব। আপোনাৰ ব্যক্তিগত ভাৱনা গোপনীয় প্ৰিয়জনৰ লগত ভাগ বতৰা কৰা এয়াই ভাল সময়। অধিক খৰচ কৰাৰ বাবে জীৱনসংগীৰ লগত আপোনাৰ অলপ বিবাদ হ'ব পাৰে। আপোনাৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। আকৌ এটা কথা হৈছে এই ৰাশিৰ জাতক জাতিকাসকলৰ আজি চিনেমা চাই সময় নষ্ট নকৰিব। এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলে ধনাত্মক চিন্তাধাৰাসমূহে মনত আহিব দিয়ক। আজি আপুনি সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহঁতে আপোনাক আগৰ ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক আৰু সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহঁতে অনুভৱ যেনে কৰে আপুনি সিহঁতক নিজৰ এক জীৱনৰ গুৰুত্ব অংগ বুলি ভাবে। ঘৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আহিছোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাক মানসিক অশান্তি হ'ব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। দীঘলীয়া সময়ৰ অন্তত আপুনি জীৱনসংগীৰ লগত আত্মীয়তা বোধ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। অতিৰিক্ত আয়ৰ বাবে কলাত্মক বিচাৰ বুদ্ধি লওক। আপুনি আকৰ্ষণীয় তথা সৃষ্টিজনাত্মক কাম কৰাৰ আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হ'ব। ভুল সংবাদ অথবা ভুল বুজাবুজি আপোনাৰ দিন বেয়া কৰিব পাৰে। আজি আপোনাৰ একাগ্ৰই মকৰ ৰাশিৰ ফলাফল আজি আপুনি খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। যিসকল লোকে ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত আৱশ্যকীয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সঠিক পথত সততাৰে পদক্ষেপ লোৱা নিশ্চিত লাভদায়ক হ'ব। আজি গোটেই দিনটোত খালি বহি থাকি বা টিভি নাইবা চিনেমা চোৱাটো নিষেধ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত শক্তি ব্যয় নকৰিব। মনত ৰাখিব বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, নিশ্চয় লোকচান হ'ব। এই কথন যে মহিলা শুক্ৰ পুৰুষ মংগল গ্ৰহৰ বাসিন্দা কিন্তু আজিৰ দিনত বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত থাকিব। আপোনাৰ এইটো সম্বন্ধৰ শুভ আনিব ডাঙৰ উদ্গতিপতিৰ। এতিয়া আহিছোঁ মীন ৰাশিলৈ। ধ্যান কৰিলে শান্তি লাভ কৰিব। আপুনি আজি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে যোজনা ফল হ'ব। সমাজত উচ্চ স্থান অধিকাৰ কৰি আছে। আপুনি আজি জীৱন সংগীৰ লগত প্ৰেমত হাবুডুবু খাই নিজে ৰাজস্ব অনুভৱ কৰিব। এইখিনিয়ে আছিল আজিৰ ৰাশিফল। ৰাশিফল সদায় পাবলৈ আপুনি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজ ফ'ল' কৰিব। বাই বাই।